ভঙাগড় আৰক্ষীৰ বৃহস্পতিবাৰে নিশাৰ চকুৰ পতাই পতাই নালাগিল টেনচন ৰাইফল এটা হেৰাল ভঙাগড় আৰক্ষীৰ এই তিনিচকীয়াখনত গুচি গ'ল আৰক্ষীৰ মাৰণাস্ত্ৰ নিচাই ঘটালে এই অবাঞ্ছিত ঘটনা কুচিমুচি বহি থকা এইজন আৰক্ষীৰ জোৱান বৃহস্পতিবাৰে বিগ বজাৰৰ সমীপত কৰ্তব্যৰত অৱস্থাত আছিল তালাচীৰ বাবে ৰখাইছিল অটখন কান্ধ বিষুৱাত দ্বাদশ অসম বাহিনীৰ জোৱান এগৰাকী দেৱৰাজ ঠাকুৰীয়াই অটখনতে থলে হেনো ৰাইফলটো পিছে জৰিমনাৰ ভয়ত সুবিধা বুজি কোব ললে অটো চালক কমল দাসে অটোতেই গুচি গ'ল ৰাইফলটো অৱশ্যে আৰক্ষীৰ জোৱানজনে মাৰণাস্ত্ৰটো অটৰ মিটাৰ বক্সত লাগিহে তেওঁৰ হাতৰ পৰা গুচি যোৱা বুলি কয় সেইটো উদ্ধাৰ কৰিবলৈ জোৱানজনে কেইমিটাৰমান দৌৰিলেও বোলে ঘটনাৰ সময়ত চালক কমল দাসে ফটিকাৰ জোৰত বীৰ ৰূপ ধাৰণ কৰি আছিল গমেই নাপালে বোলে অটত যে ৰাইফলটোও আছিল কছাৰী বস্তিৰ পৰা আহিলো ৰাতি 11:30 বজাত তাৰপিছত মই নাজানো মই ঘৰত সোমাই গ'লো তো আজি ৰাতিপুৱা মই উঠি আহোঁতে গানটো দেখা পালোঁ দেখা পাই মই টেকাৰ ষ্টেণ্ডত গ'লোঁ টেকাৰৱালাকেইটা ক'লোঁ যে এইটো গান আছে এনেকৈ এনেকৈ ক'লে আমি পুলিচক মাতিলোঁ তই টেনশ্যন নলবি হয় এডিং কৰিছিলোঁ ৰাতি গম পোৱা নাই ৰাতি গম পালেতো মই ৰাস্তাতে পেলাই থৈ গুচি গ'লোঁ এনেও বেকাৰকৈ পুৱা অটো ষ্টেণ্ডত অটত ৰাইফল ওলোৱাৰ কথা কমল দাসে জনোৱাৰ পিছতহে এজনে খবৰ দিলে আৰক্ষীক আৰু তাৰ পিছত কমলৰ হাতত লাগিল হেণ্ডকাফ এনেকৈ ক'লে আমি পুলিচক মাতিলোঁ তই টেনশ্যন নলবি তই ওলাই যাবি তই গানটো দি দিলে হ'ল পুলিচ আহি গ'ল ওলটা মোকে হেণ্ডকাফ মাৰি ৰাখি দিলে আৰক্ষী জোৱান আৰু কমল দাসক সোধ-পোছ কৰিছে তদন্তকাৰী বিষয়া অমিতাভ বসুমতাৰীয়ে কেমেৰা পাৰ্চন নৱৰ সৈতে মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম গুৱাহাটী